মই এতিয়া গৈ আছো ক'ত মই আপোনালোকক দেখাম চাই থাকক আৰু ইমান ধুনীয়া বতাহ দিছে নহয় ইমান ভাল লাগিছে ওৱাও মজা বতাহ দিছে আজি গৰমো বহুত আছিলে বহুত মানে দেৰি হৈ গ'ল সোনকালে খোজকাঢ়ি যাবলৈ খোজকাঢ়ি নহয় মই গাড়ীত উঠিম এতিয়া চ' গাইজ এয়া গাড়ীৰ পৰা নামিলোঁ আৰু আপোনাক এটা ধুনীয়া দৃশ্য মই দেখাওঁ ইমান পৰিৱেশটো ইমান আপোনালোকক দেখাইছোঁ ৰ'ব বহুত ধুনীয়া হয় আৰু মই ক'ত গৈ আছোঁ মই আপোনালোকক দেখাম বাৰু মই গাড়ীৰ পৰা জাষ্ট নামি অকণমান সোমাই আহিলোঁ এয়া হ'ল চাহপাত বাগান আৰু মই এইখিনি দি গৈ আছোঁ চাহ বাগানৰ মাজে মাজে আৰু পৰিৱেশটো যে বহুত ভাল বহুত নীৰৱ হয় আৰু দেখিবও বহুত ধুনীয়া দেখাইছোঁ দূৰৰ পৰা সোমাই আহিয়ে গোটেইটো চাহ বাগান চাব পাৰে ওচৰত লৈ দেখাম বাৰু আৰু এইটো সৰুকৈ শিৱ বাবা মন্দিৰ সৰুকৈ আছে ইয়াত ভাগৰ লাগি গৈছে মই খোজকাঢ়ি গৈ আছোঁ আৰু এইখিনিত আহিলে নহয় মনটো এনেও ভাল লাগে পুৰা নীৰৱ ন ইমান হুলস্থুলীয়া পৰিৱেশটো নহয় বহুত ভাল লাগে আৰু ছাগলীকেইটা চাহপাত খাই আছে টিক টিক মান ইউ কেন সি গাইজ কিমান যে ধুনীয়া এদিন আপোনালোকক ভিতৰলৈ লৈ যাম বাৰু মই এইখিনি অকণমান ৰ'দ আছে পাহাৰ এৰিয়া ন ক'ত ৰ'দ থাকে কি কৰিছা কালী মন্দিৰ ধুনীয়া বতাহ দিছে ওচৰত লৈ গৈ আছোঁ ৰ'ব আপোনালোকক হাঁহ পোৱালি মুৰ্গী পোৱালি চব একেলগে খাইছিলোঁ গৈ আছোঁ একেবাৰে ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক এয়া চাওক একেবাৰে ওচৰৰ পৰা মই ভিতৰত সোমোৱাই নাই মই এঠাইত গৈ আছোঁতো তো ৰাস্তাত যাওঁতে মানে ৰাস্তাত পাই চ' কোমল এইকেইটা কোমল হৈ আছে এইকেইটা ছিঙিছে কিছুমান চাওক জাষ্ট কেইদিনমান আগত মই আহোঁতে কেইদিনমান আগত জাষ্ট ছিঙিছে এসপ্তাহ আগত ছিঙিছেহে কোমলীয়া পাতকেইটা চ' গাইজ এয়া হ'ল চাহ বাগান পুৰা কাটা তাৰৰ বেৰ আছে মানে ইয়াত দেখালোঁ চাহ বাগান তো মই চাইডে ৰাস্তাৰ কাষে এনেকৈ চ' মই তেনেকৈ গৈ আছোঁ এইকেইটা ধানকেইটা যেতিয়া ডাঙৰ হ'ব তেতিয়া দেখিব আৰু কিমান ধুনীয়া লাগিব এবাৰ ভাবকচোন চাওক পুৰা পাহাৰ আৰু এইটো এইখিনিৰ পৰা এতিয়া দেখাই দিছোঁ এইটো মানুহৰ ঘৰ এনে বহি আছা ন পোৱালীজনী আৰু টিকলা দুজনী খেতিত গৈছে আৰু কাষে দং নদীৰ নিচিনা পিনে মানুহৰ ঘৰ পাহাৰ এই টিকলাটো বহি আছে সোমাই আহিলোঁ মই ক'ত আহিছোঁ আপোনালোকক দেখাম বাৰু চাওক তাৰ আগতে এইজন হাই কোৱাচোন হাই কোৱা হাই কোৱা
হাই হা কৈ আহি গলো এইটো কি কি হয় কি হয় কি হয় নো ओके गाइस मैं আহিছো एक्चुअली मैं আহিছো गाइस ट्यूशन কৰাব सो আহি থাকোতে থাকোতে আপোনালোকক পৰিবেশ দেখালো আৰু টিকলা লাজ কৰিছে আহা 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 ভিতৰত সোমাই যাও কিটো লাগে লাগে सो गाइस मैं ट्यूशन कराई लो पिছত আপোনালোকৰ লগত পুনৰ লগ পাম চাই থাকা একো নাই কি ওলালে আৰু मैं ट्यूशन करी उठिलो आही गलो एतिया तो मैं एटा बस्तु लय जाम यार परा कारण बहुत दिन लम लम बुली भाबी आसिलो किंतु আজি लम आरो ताइक तार नाम হৈছে কৰণ মই যাক টিউশন কৰাও তো কৰণে মোক অকমান আগুৱাই দিব যায় সদায় যায় এখিনি অকমান আগুৱাই দিব তো মই এতিয়া কি লম আপোনালোকক দেখাইছো ৰব এটা সেকশন কি হয় এটো মই লম এয়া জেতুকা ইয়াতে মান ঢেৰ হৈ আছে তো মই ভাবিছো জেতুকা কেইটামান পাত কেইটামান ছিঙি লওঁ লগতে আছে কৰণ অকমান হেল্প কৰিব বাৰু সো বহুত দিনৰ পৰা জেতুকা লম বুলি কৈ আছিলো ফাইনালি আজি ললো আৰু খুদিয়ে লৈছো ছিঙিব পাৰিম নে বুলিকে খুদিয়ে লৈছো ধুনীয়াকৈ কৈছে লোৱা বুলি सो ताइक मैं मातिलो रास्तार पर जे मोको अकमान हेल्प कर दिया चाय आसिले कि नाम एबार কৈ দিয়া তোমাৰ মধুস্মিতা দাস কোন ক্লাছত পঢ়া ক্লাস 3 কোন স্কুল ইয়াতে ঠিক আছে দিয়া দিয়া অকমান সিঙি দিয়া দে ভাল ছোৱালী জেতুকা লোৱা হৈ গ'ল মধুস্মিতা বাই বাই মধুস্মিতাক বাই বাই দি আহি গ'লো তো এতিয়া যাই থাকো সোনকালে যাব লাগিব মোৰ ইয়াৰ পিছত আৰু এটা টিউচন আছে সো কৰণ গৈছে চাইকেল লৈ নাযাওঁ দিয়া সময় নাই নহয় আৰু এটা টিউচনত সোমাব লাগিব গাইস এদিনাখন কি হৈছিলে তো মই টিউশন শেষ কৰি আহি আছিলো তাৰ পিছত বাইদেৱে অকমান আগুৱাই দিব কাৰণে আহিছে আৰু তাত মানে বাইদেউ ভণ্টিও আহিছিলে সো আগুৱাই দিব আহিছিলে কিন্তু ইমান বৰষুণ আহিলে নহয় আমি ছাতি লৈ নাহিলো আৰু গম নাপালো যে বৰষুণ দিব তাৰপিছত তেনেকৈ আৰু ওলাই আহিলো সো ইখিনি মানে নেকি আৰু অকণ সিখিনিত এনেকুৱাকে বৰষুণ দিলে নহয় আমি গোটেই কেইজনী তিতিলো এই সৰু বাবুটো আছিলে সো আমি গোটেই কেইজনী তিতিলো বেছে তাকে আকৌ মই উলটি গৈছো এটা ঘৰত আকৌ ড্ৰেছ চেঞ্জ কৰিছো তাতে গা ধুইছো তাৰপিছত এই কিবা কি কৰি আছা তোমালোকে খেলি আছা হাই কৈ দিয়াচোন হাই কৈ দিয়া হাই সিহঁতে গাইজ খেলি আছিলে বালিত দেখি একদম সৰুকালৰ কথা মনত পৰি গ'ল এনেকৈ বালিত খেলি থাকা গাইজ মই এতিয়া সোনকালে গৈ লওঁ তাৰপিছত 5টামান বজাত আৰু এটা টিউচন আছে
অ'কে গাইজ দেন ভাগৰ লাগি গৈছে ঠিক আছে দেন মই যাওঁ পিছত আপোনালোকক পুনৰ লগ পাম